নমস্কাৰ মই জেছিকা এন মাজা ইউটিউব চেনেলৰ যোগেদি মই সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি অসমীয়া নৱবৰ্ষৰ প্ৰথম দিন। বিহু বুলি আনন্দ কৰিবলৈ মন গ'লেও পৰিস্থিতি নিদিয়ে। নকুহিপাত নৱবৰ্ষই কঢ়িয়াই আনক প্ৰকৃতিৰ পৰিৱৰ্তনৰ লগতে শেষ হওক মহামাৰী কৰোনাৰ বিভীষিকা। লকডাউনৰ সময়ত সকলো লোক নিজৰ ঘৰতে থাকি নিজকে সুৰক্ষিত ৰাখক আৰু আমাৰ দেশকো সুৰক্ষিত ৰাখক। সেয়ে ষ্টে হোম ষ্টে ছেফ। নমস্কাৰ, মই মেৰী ৰাভা আৰু আপোনালোকে চাই আছে নৱমাজাৰ ইউটিউব চেনেল। আমাৰ ফালৰ পৰা আপোনালোক সকলোলৈ ৰঙালী বিহুৰ হিয়া ভ্ৰমণক জনালোঁ আৰু লগতে বৰ্তমানে বিশ্বব্যাপী চলি থকা ক'ভিড-19ৰ সংহাৰী ৰূপৰ পৰা বাচি থাকিবলৈ চৰকাৰে যি লকডাউনৰ ব্যৱস্থা কৰিছে, সেই লকডাউনসমূহ ৰাইজে মানি চলি নিজকে সুৰক্ষিত কৰি ৰখাৰ লগতে আনকো যাতে সুৰক্ষিত কৰি ৰাখে, তাকেই মই সমূহ ৰাজ্যলৈ অনুৰোধ কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই বৰ্ষা ৰাভা আৰু এন মাজা ইউটিউব চেনেলৰ জৰিয়তে মই সদৌ অসমবাসীলৈ ৰঙালী বিহু তথা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বৰ্তমান পৃথিৱীত ক'ভিড-19ৰ বাবে যি পৰিস্থিতি, সেই পৰিস্থিতিৰ কথা লক্ষ্য ৰাখি আপোনালোক সকলোকে লকডাউন মানি চলিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু সকলোৱে নিজৰ ভাল লগা কামবোৰ ঘৰতে থাকি কৰি যাওক, নিজেও সুৰক্ষিত থাকক আৰু আনকো সুৰক্ষিত ৰখাত সহায় কৰক। নেমৰাচক, ধন্যবাদ। নমস্কাৰ, ব্ৰজৰ অভাৱ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লকডাউনৰ সময়ত কি কৰিম, ঘৰতে বহি আলোচনা কৰি থাকোঁ সদায় তেনেকৈ সময়বোৰ জড়িত কৰি আছোঁ। সকলোৱে ভালে কুশলে থাকক, লকডাউন মানি চলক, ঘৰতে থাকক। আৰু এটি নতুন চেনেল nmaza.com ইউটিউব চেনেল, এই চেনেলটোত আপোনালোকে যদি খুব ভাল ভাল ভিডিঅ' চাবৰ ইচ্ছা কৰে, গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক। নমস্কাৰ, মই মহাবীৰ বীৰু ৰাভা। আপোনালোকে চাই আছে মাজা ইউটিউব চেনেল। প্ৰথমতে মই সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা ৰঙালী বিহুৰ ওলগ জনাইছোঁ। লগতে ক'ভিড-19 কৰোনা ভাইৰাছৰ ফলত যি বিশ্বত ত্ৰাসৰ সৃষ্টি হৈছে, তাৰ কাৰণে চলি আছে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো লকডাউন প্ৰক্ৰিয়া। আৰু মই আশা কৰিছোঁ এই লকডাউন প্ৰক্ৰিয়া আপোনালোকে খুব সুন্দৰভাৱে মানি চলি আছে। গতিকে মই এটাই কথা ক'ম, ঘৰত থাকক, সুৰক্ষিত থাকক, নিজে বাচক, আনকো বচাওক। ধন্যবাদ। নমস্কাৰ, মই পৰেশ কুমাৰ ৰাভা। আপোনালোকে চাই আছে এন মাজা ইউটিউব চেনেল। এন মাজা ইউটিউব চেনেল জৰিয়তে মই অসমবাসীলৈ বহাগ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু লগতে লকডাউনত আপোনালোকে ঘৰতে থাকক, কুশলে থাকক, ভালে থাকক, নিজক বচাওক, আনকো বচাওক, তাৰে আশা কামনাৰে ধন্যবাদ।